নমস্কাৰ বন্ধু বান্ধৱীসকল। আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড কেনেকৈ ঘৰতে নিজৰ মোবাইলৰ সহায়তে লিংক কৰিব, সবিশেষ জানিবলৈ মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা শেষলৈকে চালে সহজভাৱে ঘৰতে বহি আপুনি আপোনাৰ মোবাইলতে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিব পাৰিব। তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত ইয়াতে চাৰ্চ কৰিব লাগিব, মই কৈ আছোঁ, ইনকাম টেক্স। ইয়াতে ইনকাম টেক্স লিখি লৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰি ওপৰত লাহে লাহে ঠেলিব। এতিয়া দেখা পাইছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম, ইয়াতে ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন খোল খাই যাব। এনেকুৱা চাৰ্টখন খোল খাই যোৱাৰ পিছতে আপুনি ওপৰত লিখা আছে দেখিছে incometax.government.in gov.in মানে government.in। এতিয়া ওপৰলৈ ঠেলি দিব। ঠেলি দিলৈ ইয়াতে আছে লিংক আধাৰ, দেখা পাইছে 2 নম্বৰত লিখা আছে লিংক আধাৰ। লিংক আধাৰত আপুনি ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াত আপুনি ওপৰলৈ ঠেলিব, লাহে লাহে ওপৰলৈ ঠেলাৰ পিছতে দেখা পাব তলত ইয়াতে লিখা আছে পান নম্বৰ আৰু আধাৰ নম্বৰ। আপুনি যাৰ নামত লিংক কৰিব লৈছে তাৰ পান নম্বৰ ওপৰত, ছেকেণ্ডত আধাৰ নম্বৰ এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি দিলোঁ। এণ্টাৰ কৰি দিয়াৰ পিছতে আপুনি ওপৰলৈ ঠেলিব। এনেকৈ ঠেলাৰ পাছতে ইয়াত লিখা আছে ভেলিড ডেট। ভেলিড ডেটত আপুনি ক্লিক কৰি দিব। মই ইয়াতে এতিয়া ক্লিক কৰি দিছোঁ। দিয়াৰ পিছতে এনেকুৱা এখন চাৰ্ট আপোনাৰ মুখৰ আগত ওলাব। ইয়াতে লিখা আছে পে'মেণ্ট ডিটেইলছ নট ফাউণ্ড ফৰ দিছ পেন। এনেকৈ ন'টিছখন আপোনাৰ মুখৰ আগত ওলাব। ওলোৱাৰ পিছতে আপুনি দেখুৱাই আছোঁ ৰ'ব, এইখন পঢ়ি ল'ব, ভালকৈ পঢ়ি লৈ এতিয়া ওপৰত আপুনি এনেকৈ চাব, লাহেকৈ ওপৰলৈ ঠেলি দিব। ঠেলাৰ পিছত ইয়াতে ওলাইছে কণ্টিনিউ টু পে', তাতে ক্লিক কৰিব। এইটো কিয় কৰিব কৈ আছোঁ, যদি আপুনি পাৰে ভিডিঅ'টো এবাৰ চাই ল'ব। চাই লোৱাৰ পিছতে এপ্লাই কৰিব। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াত ইয়াত লিখা আছে মানে অলৰেডি লিংকড আছে। সেইটো ক্লজ কৰি দিছোঁ। ৰ'ব, আপোনালোকে ভালকৈ আকৌ এবাৰ পঢ়ি ল'ব পাৰে যদি পঢ়ি লয়। মই ক্লজ কৰি দিম। অ'কে, পঢ়ি হ'ল। Your PIN is already linked to given Aadhar, মানে আধাৰ নম্বৰ লগত অলৰেডি লিংক আছে বুলি কৈছে। ক্লজ কৰি দিয়াৰ পিছতে ইয়াতে ওলালে কণ্টিনিউ টু পে', তাতে আপুনি ক্লিক কৰিব লাগিব। কণ্টিনিউ টু পে' যোনটো আছে, আপুনি তাৰ আগতে ওপৰত যোনবিলাক লিখা আছে এইবিলাক এবাৰ ভালদৰে পঢ়ি ল'ব, ঠিক আছে। ইয়াতে মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন নতুন চাৰ্ট ওলাব। নতুন চাৰ্টখনত আপোনাক ইয়াত লিখিবলৈ দিছে, আপুনি চাই লওক ভালকৈ, এইবোৰ পঢ়ি ল'ব ভালকৈ।
মই এতিয়া লিখি আছোঁ, মানে আগতে যোনটো আপুনি পান নাম্বাৰ লিখিছিলে ঠিক তেনেকৈ এইটোত আকৌ দুবাৰ মানে কনফাৰ্মেশ্যনৰ কাৰণে দুবাৰ লিখিব দিছে। এবাৰ ভালকৈ পঢ়ি লওক ধুনীয়াকৈ, তাৰপিছতে মই লিখি দি আছোঁ। মোবাইল নাম্বাৰো আপোনাক দিব দিছে ইয়াতে। মই লিখি দিলোঁ পান নাম্বাৰটো এবাৰ প্ৰথমতে লিখিলোঁ, তাৰপিছত আকৌ এবাৰ একেটা পান নাম্বাৰকে লিখি মোবাইল নাম্বাৰটো লিখি এতিয়া আপোনাৰ কণ্টিনিউ কৰিম। আপুনিও কণ্টিনিউ কৰি ল'ব। কণ্টিনিউ কৰাৰ পিছতে আপোনালৈ এটা OTP যাব, ওৱান টাইম পাছৱৰ্ড, যোনটো OTP হয়। এইটো OTPটো আপুনি ইয়াত বহাব লাগিব, অকণমান টাইম ৱেইট কৰিব লাগিব, ঠিক আছে। ৱেইট কৰাৰ পিছতে মোৰ OTP আহি গৈছে, মই ইয়াতে বহাই দিছোঁ, আপোনালোকেও বহাই ল'ব। বহাই লোৱাৰ পিছত ইয়াতে দেখিছে কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ পেন নাম্বাৰটো অলৰেডি ওলাই যাব, দেখা পাইছে, অট'মেটিক নিজে নিজে ওলাই যাব। ওলাই যোৱাৰ পিছতে আপুনি আকৌ কণ্টিনিউ কৰিব লাগিব। মই কৰি দিছোঁ কণ্টিনিউ। এতিয়া কণ্টিনিউ কৰি দিয়াৰ পিছতে আপোনাৰ কাম হৈছে ইনকাম টেক্স। ফাৰ্ষ্ট টাইম আপুনি গম পাই যে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিবলৈ হ'লে 1000 এটা পে' কৰিব লগা হয় গভৰ্ণমেণ্টক। সেই 1000টো আপুনি প্ৰথম পে' কৰি ল'ব লাগিব। সেইটো পে' কৰিবলৈ হ'লে আপুনি এনেকৈ চাব, মই যেনেকৈ কৰি দিছোঁ, প্ৰথমতে আছে এইটো ইনকাম টেক্স। ইনকাম টেক্সটো এটাতে আছে, জুম কৰি দিছোঁ ৰ'ব হা, এনেকৈ ধৰিবলৈ অলপ প্ৰব্লেম পাব। প্ৰচিড বুলি অপশ্যন এটা আছে, প্ৰচিডটোত আপোনালোকে ক্লিক কৰি দিব, ভালকৈ পঢ়ি ল'ব হা। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এনেকৈ বক্স হিচাপত আহিব, বক্স হিচাপত প্ৰথমটোত দিব 2023 to 24 দি দিছোঁ। ইয়াতে আছে পে অফ পে'মেণ্ট, মানে পে'মেণ্টটো আপুনি কেনেকৈ কৰিব। পে'মেণ্টটো মই আদাৰ্ছ দি দিছোঁ। ইয়াতে দেখিলে আদাৰ্ছ ৰিচিপ্টছ, এইটোকে মই ক্লিক কৰি দিলোঁ। এতিয়া আপোনালোকে দেখা পাইছে চাব টাইপ অফ পে'মেণ্ট, ইয়াতে আপোনাৰ এটাটো ভালকৈ শ্ব' কৰা নাই আৰু তিনিটা অপশ্যন আছে, গোল গোল তিনিটা অপশ্যন। এতিয়া প্ৰথম অপশ্যনটোত মই ক্লিক কৰিম। প্ৰথম অপশ্যনটোত মই ক্লিক কৰিম, আপোনালোকে ভালকৈ পঢ়ি ল'ব। তাৰপিছত ক্লিক কৰাৰ পিছতে মই কণ্টিনিউ কৰি দিলোঁ। কণ্টিনিউ কৰি দিয়াৰ পিছত এনেকুৱা এখন চাৰ্ট ওলাই যাব, চাৰ্টখন আপোনালোকে ওপৰলৈ ঠেলিব, ঠেলাৰ পিছতে চাৰ্টখনত আপোনালোকে একো কৰিব নালাগে। জাষ্ট আপোনালোকে কৰিব লাগিব কি, চাই থাকক কি কৰিব লাগিব, আপোনালোকে কৰিব লাগিব কণ্টিনিউ। মই আপোনালোকক পঢ়িবৰ কাৰণে অকণমান টাইম ৰখি দিছোঁ, ভালকৈ পঢ়ি ল'ব। পঢ়াৰ পিছতে আপোনালোকে কৰি দিব কণ্টিনিউ। এটা কথা বাৰে বাৰে কৈছোঁ, নপঢ়া নেমেলাকৈ কণ্টিনিউ নকৰিব। যদি ইমান এটা নাজানে তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ দোকান যাব। এতিয়া ইয়াতে আহিলে পে'মেণ্ট আপুনি কেনেকৈ দিব, নেট বেংকিঙত দিব নে ডেবিট কাৰ্ডত দিব,
মই পে'মেণ্ট কৰিম ATMৰ যোগেদি, সেইকাৰণে মই ডেবিট কাৰ্ড চিলেক্ট কৰি লৈছোঁ। আপোনালোকে যদি নেট বেংকিঙৰ যোগেদি দিব পাৰে, নেট বেংকিংটো ক্লিক কৰিব পাৰে। মই ডেবিট কাৰ্ডৰ যোগেদি দিম, সেইকাৰণে ডেবিট কাৰ্ড চুজ কৰি লৈছোঁ। এতিয়া চাব, ইয়াতে বিভিন্ন ধৰণৰ বেংকৰ নাম দিয়া আছে। মোৰ যিহেতু ICICI বেংক হয়, সেইকাৰণে মই ICICI বেংকত ক্লিক কৰিম। আপোনালোকে চাই লওক, ইয়াতে বিভিন্ন ধৰণৰ কানাডা বেংক দিয়া আছে, ICICI বেংক দিয়া আছে, ইণ্ডিয়ান বেংক দিয়া আছে, পাঞ্জাৱ নেশ্যনেল বেংক দিয়া আছে, SBI বেংক দিয়া আছে আৰু বিভিন্ন ধৰণৰ বেংক দিয়া আছে। এতিয়া মই ক্লিক কৰিম ICICI বেংক। মই সেইকাৰণে আঙুলিটো মূৰত ৰখাই থৈছোঁ। মই ICICI বেংক কাৰণে ভালকৈ পঢ়ি ল'ব। এইটো ICICI বেংকত মই ক্লিক কৰি দিলোঁ, ঠিক আছে। আপোনাৰ যি বেংক হয় সেই বেংক অনুযায়ী আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত তলত দেখা পাইছে, মই দেখুৱাই দিছোঁ কণ্টিনিউ, আকৌ কণ্টিনিউ আছে, কণ্টিনিউত আপুনি ক্লিক কৰি দিব লাগিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত পে'মেণ্ট ডিটেইলছ বুলি এখন এনেকৈ আহি যাব। ওপৰলৈ ঠেলি চাব আৰু ডিটেইলছবোৰ ভালকৈ চেক কৰি ল'ব হা। যদি ভুল আছে আপুনি কনফাৰ্ম কৰিব নালাগে। যদি ভুল নাই বাৰু ঠিকেই আছে। এতিয়া আপুনি তলত গৈ পে' নাও বুলি যোনটো অপশ্যন দেখা পাইছে, পে' নাওত ক্লিক কৰিব লাগিব। দেখা পাইছে পে' নাও, পে' নাওত মই ক্লিক কৰি দিলোঁ, আপুনিও ক্লিক কৰি ল'ব। এতিয়া এখন যোনখন চাৰ্ট ওলাইছে, চাৰ্টখনত একদম তললৈ যাব লাগিব, ওপৰলৈ ঠেলি থাকিব। এনেকৈ মই ঠেলি আছোঁ ওপৰলৈ, আপুনিও ঠেলিব পাৰে। ঠেলিব একদম তলত যাব লাগিব। তলত গৈ লৈ যোনটো এইটো ঘৰ আছে ন, সেই ঘৰটোত ক্লিক কৰি দিব। I agree to the term and condition তাত লিখা আছে, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি ছাবমিট টু বেংক এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে মই অলৰেডি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা এখন চাৰ্ট ওলাই যাব আপোনালোকৰ তালৈ। ওলাই যোৱাৰ পিছতে এইটোতো অলৰেডি চব ঠিকেই আছে। যদি আপোনাৰ আগৰ যোনবোৰ ডিটেইলছ ঠিকেই আছিলে, তাতে আপুনি পে'টোত ক্লিক কৰি দিব। ইয়াতো আছে আপোনাৰ ওৱান টাইম OTP গ'ল, যোনটো মোবাইল নাম্বাৰ দিয়া আছিলে সেইটোত যাব। তাৰপিছতে নাম্বাৰটো OTPটো আপুনি ইয়াত বহাই দিব লাগিব। 417252 মোৰ OTP, সেইটো মই বহাই দিছোঁ। বহাই দিয়াৰ পিছতে ইয়াতে লিখা আছে পে' আৰু কেঞ্চেল। মই পে' কৰিম যিহেতু, সেইকাৰণে মই পে'টোত ক্লিক কৰিম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে মন দি চাব, তেতিয়া ঘৰতে কৰিব পাৰিব। ইয়াতে ডাউনলোড অপশ্যন আহি গ'ল। দ্য চালান পে'মেণ্ট ইজ ছাকচেছফুল। চালানত যোনখন পে'মেণ্ট ৰিচিপ্ট সেইখন ডাউনলোড কৰিব লাগে। এইখন ডাউনলোডটোত আপুনি ক্লিক কৰি দিব লাগিব। এইখন কিন্তু আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব হা, এখন প্ৰয়োজন হ'ব। মই এতিয়া এইখন ডাউনলোড কৰি ৰাখিম, আপোনালোকে ভালকৈ চাই ল'ব, সেইকাৰণে মই অলপ টাইম ৰখি দিছোঁ। ডাউনলোডত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে এতিয়া দেখা পাইছেনে? মইতো আপোনালোকক ভালকৈ দেখাব নোৱাৰোঁ, যিহেতু মোৰ ভাগৰ বেংক ডিটেইলছ সোমাই আছে। আপোনালোকেও পাৰিলে আনক নেদেখুৱাটো ভাল আছে। সেইখন মই অলৰেডি ডাউনলোড কৰি ল'লোঁ। কৰাৰ পিছতে আপুনি আকৌ গুগলত যাব। এটা কথা কৈ দিছোঁ, মই ছাইডত লিখি দিছোঁ 24 ঘণ্টা টাইম ল'ব কিন্তু দেই। 24 ঘণ্টা পিছত আপুনি এনেকৈ গুগল ব্ৰাউজাৰটো অন কৰিব। কৰাৰ পিছতে আগতে প্ৰথম যেনেকৈ চাৰ্চ কৰিছিলে ইনকাম টেক্স, ইয়াতো আকৌ ইনকাম টেক্সে চাৰ্চ কৰি দিব।
এনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছতে আগতে যেনেকৈ ওলাইছিলে তেনেকৈ ওলাব। ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে ইয়াতে দেখা পাব ৰ'ব ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম। আগতে যেনেকৈ ক্লিক কৰিছিলোঁ তাতে আপুনি ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰি দিছোঁ বাৰু, আপুনিও ক্লিক কৰি ল'ব। এতিয়া ওপৰলৈ ঠেলিব। ওপৰলৈ ঠেলাৰ পিছত আগত ফাৰ্ষ্ট টাইম কৰিছিলোঁ লিংক আধাৰ। ইয়াতো আপুনি লিংক আধাৰতে কৰিব, বেলেগত কৰিব নালাগে। বেলেগ অপশ্যনত লিংক আধাৰত কৰিব। মই লিংক আধাৰতে ক্লিক কৰি দিছোঁ। লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছতে আপুনি প্ৰথম টাইম কৰিছিলে পান কাৰ্ড আধাৰ কাৰ্ড লিংক নহয় টাইপ কৰিছিলে। ইয়াতো আপুনি চেম পান কাৰ্ড আধাৰ কাৰ্ড নাম্বাৰ টাইপ কৰি দিয়ক। টাইপ কৰি দিয়াৰ পিছতে ভেলিড ডেট ওলাব। ভেলিড ডেটত ক্লিক কৰিব লাগিব। মই দেখুৱাই আছোঁ, ধৈৰ্য ধৰক। আপোনালোকে ভালকৈ এবাৰ নোটবিলাক পঢ়ি ল'ব হা। তেনেকৈ কৰাৰ পিছতে মই যোনবিলাক ক'লোঁ তেনেকৈ কৰাৰ পিছতে এইখন ওলাব, এইখন কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছতে আপোনাৰ ইয়াত ওলালে আধাৰত যোনটো নাম আছে আপোনাৰ সেই নামটো আপুনি ইয়াতে টাইপ কৰিব লাগিব। এতিয়া ওপৰত আধাৰত আপোনাৰ যোনটো নাম আছে সেইটো নাম আপুনি টাইপ কৰিব আৰু তাৰপিছত আছে মোবাইল নাম্বাৰ। আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো আপুনি তাত লিখি দিব। লিখি দিয়াৰ পিছতে তলত যে দুটা ঘৰ আছে যে সেই ঘৰ দুটা আপুনি এই দুটা আপুনি ৰাইট চিন মাৰি দিব লাগিব। ৰাইট চিন মাৰি দিবলৈ আপুনি ঘৰ দুটা ক্লিক কৰি দিলে হ'ব। মই অলৰেডি লিখি ল'লোঁ। লিখি লোৱাৰ পিছতে ইয়াতে হৈছে আমাৰ মেইন কাম হৈছিলে আধাৰ লগত পান কাৰ্ড লিংক কৰা। এতিয়া আমি লিংক আধাৰ তাত ক্লিক কৰি দিম। লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোত এটা OTP যাব 1 টাইমৰ কাৰণে। এই OTPটো ইয়াত বহাই দিব লাগিব। অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰিব, নিশ্চয় আহিব। মোৰ অলৰেডি আহি গৈছে, মই বহাই দিছোঁ। আহি যোৱাৰ পিছতে আপোনাৰ ভেলিড ডেট বুলি যোনটো আছে ভেলিড ডেটত ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিলোঁ। তাৰপিছত এনেকুৱা এখন চাৰ্ট ওলাব। চাৰ্টখনত ভালকৈ পঢ়ি ল'ব। পঢ়ি লৈ অ'কেটো ক্লিক কৰি দিব। চালে অ'কে কৰিলে, ময়ো কৰি দিলোঁ। এতিয়া অ'কে কৰি হোৱাৰ পিছতে আপোনালোকৰ আৰু এটা কাম আছে। কামটো কি, আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগত মানে আধাৰ কাৰ্ডখন পান কাৰ্ডখন দুইখন লিংক হ'ল নাই আকৌ এবাৰ কনফাৰ্মেশ্যনৰ কাৰণে আপুনি লিংক আধাৰটোত ক্লিক কৰিব। মই লিংক আধাৰটোত ক্লিক কৰি দিলোঁ। নেক্সট আপুনি এনেকৈ ওপৰলৈ ঠেলিব। ঠেলাৰ পিছতে এনেকৈ আপোনাৰ আহিব, আহি গৈছে পান কাৰ্ড নাম্বাৰটো আৰু আধাৰ নাম্বাৰটো আগত যেনেকৈ কৰা আছিলে তেনেকৈ আপুনি কৰি দিব। কৰি দিয়াৰ পিছতে ভেলিড ডেট আহিব। ভেলিড ডেটত আপুনি ক্লিক কৰি দিব লাগিব। এইটো এইকাৰণে কৰি আছোঁ, আপোনাক মই কৈ আছোঁ ৰ'ব। এইটো এতিয়া যোনটো ওলালে ইয়ৰ পেন ইজ অলৰেডি লিংক টু গিভেন আধাৰ। প্ৰথম ফাৰ্ষ্ট টাইম আপোনালোকক যোনটো দেখুৱাইছিলোঁ সেইটো আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো কটা গৈছিলে ইনকাম টেক্সৰ। নেক্সটটো কৰিলোঁ আমি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক। এতিয়া আমি চেক কৰি চালোঁ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ লিংক হ'ল নাই। ইয়াত দেখাইছে অলৰেডি লিংক বুলি দেখাইছে, তাৰমানে অলৰেডি লিংক হৈ গ'ল। ভিডিঅ'টো ভাল লাগিল যদি লাইক